বান্ধৱীসকল এই গছজোপা চিনি পাইছেনে আপোনালোকে মই ভালকৈ দেখাই দিছোঁ চাওক অলপ গছজোপা এয়া গছৰ ডালি এটা ল'ম মই এতিয়া ডাল এটা ল'ম এই গছটো মানে আমাৰ ভাষাত ভেটেঙা গছ বুলি কয় আপোনালোকৰ ভাষাত কি গছ বুলি কয় নাজানো আপোনালোকৰ পিনে কিন্তু আমি ভেটেঙা গছ বুলি কওঁ এই জাতটো মানে কি এটা বগা জাতি আছে এটা ৰঙা জাতি আছে এইটো বগা জাত হয় মই এইটো লৈ লৈছোঁ একটা মই কিহৰ কাৰণে লৈছোঁ আপোনালোকক মই জনাই আছোঁ এই গছজোপা মই আপোনালোকক কিহৰ কাৰণে দেখাইছোঁ নিশ্চয় আপোনালোকে বুজিবলৈ জানিব বিচাৰিব এই গছৰ ডালটো মই এটা লৈ আহিছোঁ মানে কিহৰ কাৰণে লৈছোঁ নিশ্চয় আপোনালোকক মই বুজাই দিম মানে কথাটো এনেকুৱা চাওক মোৰ চেহেৰাটো আপোনালোকে চাই কম আছে মোৰ গাটো মানে ইমান ভাল নহয় মানে কাৰণ কিয় পূৰা যোৱাকালিৰ পৰা জ্বৰ হৈ আছে মানে বস্তুটো কি কাৰণে জ্বৰ হৈ আছে মানে মোৰ মানে দাঁতৰ আলুটো যিহেতু এই গুৰি দাঁতটোত মানে এই দাঁতৰ আলুটো মানে ফুলিছে বহুত বিষ হৈ আছে মানে গতিকে মই ডালটো লৈ আহিছোঁ এই ডালটোৰ লগত যদি আপোনালোকৰ দাঁতৰ আলু বা কেতিয়াবা দাঁত বিষ হয় তেনেহ'লে এই গছৰ ডালটোৰে মানে ইয়াত আঠা ওলায় মই আপোনালোকক অলপ দেখাই দিছোঁ ইয়াত আঠা ওলায় এনেকুৱা কৰি মই দেখাই দিছোঁ আপোনালোকক আঠা ওলায় এই আঠাটোৰে মানে কি হয় মোৰ গুৰি দাঁতটো বিষাই আছে মই তাত মানে এতিয়া মাজিম এইটোৰ লগত মাজিলে কি হয় মানে দাঁতৰ বিষটো খুব 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে আপোনাৰ দাঁতৰ আলুটো ফুলি যোৱাটো মানে নাইকিয়া হৈ যায় আৰু লগতে আপোনালোকৰ দাঁতৰ বিষটো একেবাৰে নাইকিয়া হৈ যায় মই আপোনালোকক মাজি দেখাই দিছোঁ মোৰ যোনখিনি দাঁতৰ আলুটো মানে বিষ হৈ আছে এইখিনিত মাজিম মই এতিয়া লগত মানে কি হয় যোনখিনি জেগাত দাঁতৰ আলুটো ফুলি থাকে সেই ফুলি থকা জেগাখিনিত মানে ইয়াৰ আঠাটো দি লাহেকৈ লগাই কিনে ব্ৰাছ মজাৰ ধৰণৰ মানে ইয়াক কিবা কৰিব লাগে ইয়াৰ আঠাটো খাই নিদিব ইয়াৰ আঠাটো পেলাই দিব মানে মুখত লৈ কিনে ইয়াৰ আঠাটো মানে লগালে দাঁতৰ আলু ফুলি থাকিলে পূৰা ভাল হৈ যায় গতিকে মই আপোনালোকক অলপ দেখাই দিব চেষ্টা কৰিছোঁ কাৰণ কিয় দাঁতৰ বিষটো সকলোৰে হয় সমস্যাটো গতিকে যদি আপোনালোকে কেতিয়াবা আপোনালোকৰ দাঁতৰ আলু ফুলে বা দাঁতৰ আলু এনেকুৱা দাঁতৰ বিষ হয় তেনেহ'লে এই গছৰ ডালটোৰে আপোনালোকে আঠাটোৰে লাহেকৈ আপোনালোকে দাঁত মানে যেনেকৈ আমি ব্ৰাছ কৰোঁ এনেকৈ লাহেকৈ এনেকৈ কৰি আপোনালোকে আঠাটো লগাই দিলে আপোনালোকৰ দাঁতৰ আলুটো একেবাৰে ফুলি যোৱা কমিব গতিকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ